চিলি খোৱা মালবিলাক ভিডিঅ' এটা কৰি থওঁ। গাড়ী নাই খাই লওঁ বিলাই দিব ভগাই খাব। ক'ত যাব যাব লাগিব নেকি বিকু আগৰ খোৱা মানে মেইন মানুহেতো দুজনমান ধৰি দিব লাগে, নিজে নিজে সিহঁতি বিলাই দিব। আকৌ বোলে কাপোৰ দিছে, শাৰী দিছে ভাইটি। আপোনালোকে যিখিনি মানে বেছি অসুবিধা বহুত থকাবিলাকক চবেই মিলামিলি খাব আৰু আমিও বহুত মিলাবলৈও আমাৰ ইমানো খুচি নাই, যি পাৰিছোঁ মানে আলু নমাৰ ঠিকে আছে। আমি নিজে পানী এইটো ৰাস্তাটো মই খুলিম তই লাগিব নে ইয়াতে যিকেইঘৰ মানুহ আছিলোঁ আমি তাতে ইয়াত এনেকৈ দি গৈছোঁ আৰু ইয়াত গাড়ীত আছে আৰু আগলৈ শিবিৰ আছে, তাত আকৌ তালৈ যাম এতিয়া। আৰু এতিয়া আপোনালোকক দেখাওঁ সেই আগলৈ এতিয়াও পানী কমাই নাই। যদি এই মানুহবিলাকৰ ঘৰবিলাকৰ অৱস্থা চব পানী কমিলে যদিও কেনেকুৱা হৈ আছে, আৰু এইফালে চাওক এতিয়াও সাগৰৰ নিচিনাই হৈ আছে। এইঘৰ মানুহৰ চোতাল এতিয়াও ডুবি আছে, আৰু এইফালে যদি চাই চাওক এইফালে কেনেকুৱা হৈ আছে, পানী কমাই নাই এইফালে, আৰু এইফালে চাওক গোটেই সাগৰৰ নিচিনা হৈ আছে এতিয়াও। আৰু এইফালেও যথেষ্ট মানুহ আছে, এইফালেও আছে মানুহ। এইটো ৰাস্তা এইফালেও যথেষ্ট মানুহ আছে, এইবোৰ চব ডুবি আছে, পানীৰ তলতে আছে। আৰু এইফালে চাওক, এইফালে গোটেই মানুহ আছে, বহুত মানুহ আছে, আৰু চব এতিয়াও পানীৰ তলতে আছে, আৰু পানী পূৰা সাগৰৰ নিচিনা হৈ আছে। আৰু আমি এতিয়া যিটো জেগাত আছোঁ এইটো কয় জোনাকী বুলি কয়, জোনাকীৰ অকণমান ভিতৰুৱা অঞ্চল এইটো। ইয়াত আছোঁ, আৰু আমি এতিয়া যিমান পাৰিছোঁ আমি অলপ সাহাৰ্য